পাই সপোনত নমস্কাৰ বন্ধুসকল, কি খবৰ? তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' বনাব বিচৰা নেকি? যদিহে এনেকুৱা ধৰণৰ ভিডিঅ' বনাব বিচৰা তেনেহ'লে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু ষ্টেপ বাই ষ্টেপ চাই থাকিবা, অকণমানো স্কিপ নকৰিবা। তেতিয়া তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ বনাব পাৰিবা। তোমালোকে প্ৰথমতে বনাবলৈ হ'লে প্লে ষ্ট'ৰৰ পৰা এলাইট মোশ্যন এপ্লিকেশ্যনটো ইনষ্টল কৰিব লাগিব। মই ইনষ্টল কৰা আছে, মই অ'পেন কৰিম। এইদৰে প্লে ষ্ট'ৰত চাৰ্চ কৰিবা এলাইট মোশ্যন বুলি। এনেকৈ চাৰ্চ কৰি তোমালোকে এই এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'বা। মোৰ ইনষ্টল কৰা আছে, সেই গতিকে মই অ'পেন কৰিম। বন্ধুসকল, তোমালোকে এইদৰে এলাইট মোশ্যন এপ্লিকেশ্যনটো অ'পেন কৰাৰ পাছত তোমালোকে তলত দেখা পাবা এটা প্লাছ আইকন। এই প্লাছ আইকনটোত ক্লিক কৰিবা। ক্লিক কৰি তোমালোকে 9:16 হৈ আছে, ইয়াত ক্লিক কৰিবা। ক্লিক কৰি তলত দেখিবা ক্ৰিয়েট প্ৰজেক্ট, ইয়াত ক্লিক কৰি দিবা। ইয়াৰ পিছত তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা। তোমালোকে তলত দেখা পাইছা এটা প্লাছ আইকন ওলাই আছে, এই প্লাছ আইকনটোত ক্লিক কৰিবা। ক্লিক কৰি তোমালোকে তলত দেখিছা মিডিয়া বুলি এটা অপশ্যন ওলাই আছে, মিডিয়াত ক্লিক কৰিবা। ক্লিক কৰি তোমালোকে যি কপি ফটো দি বনাব বিচৰা সেই ফটোকপি তোমালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'বা। তোমালোকৰ ফটোকপি ক'ত আছে তোমালোকে এনেকৈ চিলেক্ট কৰি ল'বা। তোমালোকে এইদৰে ফটোকপি বিচাৰি পেলাই চিলেক্ট কৰি ল'বা। মই এই ফটোকপি লৈছোঁ, সেই গতিকে মই চিলেক্ট কৰি ল'লোঁ এই ফটোকপি। তাৰপাছত তোমালোকে ওপৰত দেখা পাইছা, ওপৰত প্লাছ আইকন এটা ওলাই আছে, তাত ক্লিক কৰি দিবা। ক্লিক কৰিলে এইদৰে আহি যাব ফটোকপি। তাৰপাছত তোমালোকে ওপৰলৈ গুচি যাবা। ওপৰত দেখিছা থ্ৰী ডট ওলাই আছে, তাত ক্লিক কৰিবা। তাৰপাছত তোমালোকে তলত দেখিছা ফিল কম্প'জিশ্যন এৰিয়া, ইয়াত ক্লিক কৰি দিবা। তাৰপাছত তেনেকৈ জুম হৈ যাব ফটোকপি নিজে নিজে। তোমালোকে একো কৰাৰ প্ৰয়োজন নাই আৰু, বা তোমালোকে আঙুলি সহায়ত জুম কৰিলে কৰিব পাৰিবা, কোনো কথা নাই। মই জুম নকৰোঁ, সেই গতিকে মই এনেকৈ কৰি ল'লোঁ। তাৰপাছত তোমালোকে বন্ধুসকল, তোমালোকে যদিহে এই ফটোকপিটো অলপ কালাৰিং কৰিব বিচৰা বা অলপ ধুনীয়া কৰিব বিচৰা তেনেহ'লে যিকপি ফটো লেয়াৰ তলত আছে ইয়াত ক্লিক কৰিবা। এইদৰে ক্লিক কৰি তলত দেখা পাইছা ইফেক্ট বুলি এটা অপশ্যন ওলাই আছে, ইফেক্টত ক্লিক কৰিবা। ইফেক্টত ক্লিক কৰাৰ লগে লগে দেখিবা এড ইফেক্ট, ইয়াত ক্লিক কৰিবা আৰু ওপৰত চাৰ্চ কৰিবা কালাৰ বুলি। কালাৰ বুলি চাৰ্চ কৰাৰ লগে লগে এইটো RGB, ইয়াত ক্লিক কৰিবা। তাৰপিছত তোমালোকে ষ্টেণ্ডাৰ্ড ছেটিংছত গুচি যাবা। তাৰপাছত তোমালোকে এনেকুৱা এটা হৈয়ে থাকিব RGBA, এনেকুৱা গোটেইখিনি মিলি থাকিব। তোমালোকে 3 নম্বৰটো ওপৰত R লাইনটো আছে, তলত G লাইনটো আছে, তাত B লাইনটোত তোমালোকে Y দি দিবা। Y দি একেবাৰে লাষ্টৰ লাইনটো তোমালোকে I দি দিবা। দেখিছা ফটোকপি এনেকুৱা এটা লুক হৈ যাব। তাৰপিছত তোমালোকে এইখিনি কাৰ্চনডালত চুই দিবা। ফটোকপি এনেকুৱা ধুনীয়া হৈ যাব। এতিয়া তোমালোকে এটা ইফেক্ট ব্যৱহাৰ কৰিব লাগিব। তলত যিটো বগা দেখিছিলা সেই বগাৰ ইফেক্টটো ব্যৱহাৰ কৰিব লাগিব। সেইটো কৰিবলৈ হ'লে তোমালোকে তলত যে প্লাছ আইকনটো ওলাই আছে, এই প্লাছ আইকনটো আকৌ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াৰ পৰা যিকোনো ছেফ ল'ব লাগিব। ছেফটো মই এইটো লৈছোঁ, 4 সেই ছেফটো লোৱাৰ পিছত তোমালোকে কালাৰটো চেঞ্জ কৰিব লাগিব। কালাৰ এণ্ড ফিলত গৈ পেলাই কালাৰটো মই হোৱাইট চিলেক্ট কৰি লৈছোঁ, তো মই হোৱাইট লৈ ল'লোঁ। তাৰপাছত তোমালোকে এইটো আঙুলি সহায়েৰে ডাঙৰ কৰিব পাৰা, নহ'লে তোমালোকে বেলেগ মেথডত ডাঙৰ কৰিব পাৰিবা। তাৰপিছত এই কাৰ্চিনডালত চুই দিলোঁ। তাৰপিছত ওপৰত দেখিছা তোমালোকে থ্ৰী ডট ওলাই আছে, ওপৰত থ্ৰী ডটত ক্লিক কৰিলোঁ। তাৰপিছত দেখা পাইছা ফিট কম্প'জিশ্যন এৰিয়া, ইয়াত ক্লিক কৰিলা। এইদৰে ডাঙৰ হৈ যাব। তেতিয়া ইয়াৰ পাছত আকৌ কালাৰ এণ্ড ফিলত আহিব লাগিব। কালাৰ এণ্ড ফিলত অহাৰ পাছত তোমালোকে কালাৰৰ জাৰটোৰ ওচৰত এটা চিম্বল আছে, ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰিলে তোমালোকে এই ফুটটো তোমালোকে অলপ ওপৰলৈ লৈ যাবা, এনেকৈ দি পেলাই, আৰু ওপৰৰ যিটো ফুট তোমালোকে মাজলৈ লৈ আহিবা, সম্পূৰ্ণ মাজলৈ লৈ আহিবা আৰু এইটো এনেকৈ লৈ আহিবা। এনেকৈ এডজাষ্ট কৰি ল'বা। তাৰপিছত তোমালোকে এই কাৰ্চিনডালত ক্লিক কৰি দিবা তলৰ। ইয়াৰ পাছত তোমালোকে এই দেখিছা ব্লিণ্ডিং এণ্ড অপাচিটি, ইয়াত দেখা পাইছা তোমালোকে, ইয়াত ক্লিক কৰিবা। তাৰপিছত তোমালোকে ওপৰত তলত দেখা পাইছা লাইটিন,
LIGSTN তাত ক্লিক কৰিবা তাৰপাছত তোমালোকে স্ক্ৰীন কৰি দিবা স্ক্ৰীন কৰি দিয়াৰ লগে লগে আকৌ এই সাইডত ওলোৱা কাৰ্চনলৈ গুচি যাবা তাৰপিছত তোমালোকে ওপৰত যিখন এখন লাই আছে এইখন তোমালোকে আঙুলি সহায়ত তলে লৈ আহিবা এইদৰে তলে আনি অলপ এডজাষ্ট কৰি ল'ব কিমান কোণত দিব বিচৰা মই ইয়াত দিব বিচাৰোঁ কেনেকৈ ৰখাই দিলোঁ চোৱা দেখিবলৈ ধুনীয়া হৈছে নিশ্চয় এয়া প্লে কৰি তোমালোকে এই লেয়াৰটো যদি দীঘল কৰিব বিচৰা তেনেহ'লে আঙুলি সহায়ত তেনেকৈ দীঘল কৰিব পাৰিবা এইদৰে দীঘল কৰিব পাৰিবা মই নকৰোঁ দীঘল যিহেতু মই দেখাইছোঁ তোমালোকক এইদৰে দীঘল কৰিব পাৰিবা তোমালোকে এনেকৈ দীঘল কৰাৰ পাছত এটা যিকোনো গান এড কৰিব লাগিব ছং এটা এড কৰিবলৈ হ'লে তোমালোকে তলত দেখা পাইছা প্লাছ আইকনটোত আকৌ ইয়াত ক্লিক কৰিবা ইয়াত অডিঅ'ত ক্লিক কৰি তোমালোকে ইয়াৰ পৰা গান এড কৰি ল'ব পাৰিবা ভিউ অলত গৈ পেলাই যিকোনো গান মই যিহেতু এটা ভিডিঅ' আছে ভিডিঅ' পৰা মই এক্সট্ৰেক্ট অডিঅ' কৰিম সেই গতিকে মই মিডিয়াত ক্লিক কৰিছোঁ মিডিয়াত ক্লিক কৰি মই এনেকৈ ভিডিঅ'টো এড কৰি ল'লোঁ মোৰ ভিডিঅ'টো নালাগে মই ভিডিঅ' থকা মোক গানখিনি লাগিব সেই গতিকে মই ভিডিঅ'টোকে লৈ লৈছোঁ তাৰপিছত মই ভিডিঅ'টো ডিলিট কৰি তাৰ মই গানটো লৈ ল'ম এক্সট্ৰেক্ট অডিঅ' কৰি ল'ম এনেকৈ মই চইচ কৰি লোৱাৰ পিছত তোমালোকে ওপৰত দেখা পাইছা প্লাছ আইকনটো আছে ইয়াত ক্লিক কৰি দিবা তাৰপিছত এইদৰে আহি যাব এইদৰে আহি গ'লে তোমালোকে যিটো ভিডিঅ' তোমালোকে জাষ্ট লৈছিলা সেই ভিডিঅ'টোত তলৰ লেয়াৰটোত ক্লিক কৰিবা তলৰ লেয়াৰৰ পৰা এনেকৈ ক্লিক কৰিবা ক্লিক কৰি তোমালোকে ওপৰলৈ গুচি যাবা থ্ৰী ডট ওলাই আছে ওপৰত থ্ৰী ডটত ক্লিক কৰিবা ক্লিক কৰি তোমালোকে দেখা পাবা তলে স্ক্ৰল কৰিলে এক্সট্ৰেক্ট অডিঅ' ইয়াত ক্লিক কৰি দিবা তেতিয়া অডিঅ'টো এক্সট্ৰেক্ট হৈ যাব তাৰপাছত তোমালোকে যিটো ভিডিঅ' তোমালোকে এড কৰিছিলা গানটোৰ কাৰণে সেই ভিডিঅ'টো তলৰ লেয়াৰটোতে ক্লিক কৰিবা কোনটো হয় এইটো হয় গতিকে মই এড কৰিলোঁ তাৰপাছত এড কৰিলোঁ মানে লেয়াৰটো চুই দিব লাগিব লেয়াৰটোত মই চুলোঁ টাচ কৰি ওপৰত দেখা পাইছা তোমালোকে ডিলিট এটা অপশ্যন ওলাই আছে ওপৰত থ্ৰী ডটৰ ছাইডত এটা ডিলিট আইকন ওলাই আছে সেই ডিলিট আইকনটোত মই ক্লিক কৰি দিলোঁ এতিয়া চোৱা মোক গানটো ইয়াত এড হৈ আছে যিহেতু মই প্লে কৰি দিব নোৱাৰিম সেইটো আছে এতিয়া মই লিখিব লাগিব গানটো কোনখিনি বা গানটো গাইছে তেনেকৈ গানটো শুনি শুনি মই লিখি যাম এইখিনিত গাইছে তাই সপোনৰ লগৰী এনেকৈ গাইছে মই সম্পূৰ্ণকৈ লিখি নিদিওঁ মই দুই এটা লাইন লিখি দেখাই দিম তাই সপোনৰ লগৰী বুলি গাইছে এইখিনিৰ পৰা এই মাইক্ৰ' 12 ছেকেণ্ডৰ পৰা গাইছে এনেকুৱা পৰা গাইছে সেই গতিকে মই প্লাছ আইকনটোত ক্লিক কৰিম তাৰপিছত টেক্সটত ক্লিক কৰি দিম টেক্সটত ক্লিক কৰি মই ইয়াত লিখি ল'ম তাই সপোনৰ লগৰী এনেকৈ লিখি ল'ম মই এইখিনিকে লিখিম তাই সপোনৰ লিখি পেলাই ওপৰত দেখিছোঁ তোমালোকে ফন্ট চেঞ্জ কৰিব পাৰিবা এনেকৈ মোৰ ফন্ট ডাউনলোড কৰা আছে আৰু মই আগৰ ভিডিঅ'ত এটা দেখাই দিছিলোঁ কেনেকৈ অসমীয়া ফন্ট চেঞ্জ কৰিব পাৰি সেই হিচাপে মই এটা ফন্ট লৈ লৈছোঁ ফন্টটো লোৱাৰ পিছত তোমালোকে আৰু ছাইডতে আছে এটা কালাৰ তাৰপৰা কালাৰ দিব পাৰিবা মই কালাৰ এযোৰ দিছোঁ আৰু ছাইডত দেখিছা ৰাইট চিন এটা ওলাই আছে ইয়াত ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে তোমালোকে আঙুলি সহায়ত এই আখৰটো ডাঙৰ কৰিব পাৰিবা এয়া মই এনেকৈ ডাঙৰ কৰি দিছোঁ এনেকৈ ডাঙৰ কৰিছে এবাৰ প্লে কৰি চাই ল'বা কিমান গৈছে এয়া ঠিকে আছে তাই সপোনৰ এইখিনিলৈকে গৈছে ধৰা কিমানখিনিলৈকে গৈছে চাই ল'বা এইখিনিলৈকে গাইছে সেইটো ঠিকে আছে মোৰ যদিহে এইখিনিলৈকে গাইছে তেনেহ'লে মোৰ পাছৰ ওচৰত দৰকাৰ নাই সেই গতিকে যিটো মই টেক্সট লিখিলোঁ সেইটোত ক্লিক কৰিম সেইটোত ক্লিক কৰাৰ পাছত মোৰ বাকী পাছৰ চোৱা কাম নাই সেই গতিকে মই ইয়াত ক্লিক কৰি দিলোঁ কাটি দিলোঁ পাছৰ চোৱা তেনেকৈ লিখা হয় আৰু আখৰটো ধুনীয়াকৈ অপ এণ্ড ডাউন কৰি থাকিবলৈ হ'লে কেইটামান XML ফাইল প্ৰয়োজন হয় সেই XML ফাইলটো মোৰ ডাউনলোড কৰা আছে মই সেইখিনি কপি কৰি লৈছোঁ তোমালোকৰ পৰা এই কপি কৰি ল'ম চাই ল'বা এই XML ফাইলটো মই কপি কৰি ল'ম জাষ্ট মই লেয়াৰটো কপি কৰি দিছোঁ জাষ্ট
কপি কৰাৰ পাছত তোমালোকে যিটো লেয়াৰ লিখিলে ইয়াত পেষ্ট কৰিলে হৈ যায়। মই এনেকৈ পেষ্ট কৰি দিম, যেনেকৈ পেষ্ট কৰিছোঁ। এয়া মোৰ হৈ গৈছে। এই চব কি সুন্দৰকৈ হৈ গৈছে এতিয়া। তোমালোকে এইদৰে সলনি কৰিব পাৰিবা ষ্টাইলবোৰ। মই কালাৰটো আকৌ চেঞ্জ কৰি লৈছোঁ। এইদৰে এয়া মই আঙুলি সহায়ত জুম কৰি দিম এবাৰ। এই চব মই ভালদৰে এডজাষ্ট কৰি লোৱা, তোমালোকে ক'ত লগাব বিচৰা। এবাৰ প্লে কৰি চাবা এবাৰ। চোৱা কি ধুনীয়াকৈ হৈছে। এইখিনিৰ পৰা গৈছে লগৰে মোৰ। এয়া মই গতিকে এইখিনিতে খতম হৈছিলে লেয়াৰটো, গান গোৱাটো। এইখিনিৰ পৰা আকৌ নতুনকৈ বেলেগকৈ গাইছে। সেই গতিকে মই আকৌ এইখিনিলে এই দীঘল যেতিয়া কাৰ্ভচিন ওলাই আছে সেইখিনি আনি পেলাই আকৌ প্লাছ আইকনটোত ক্লিক কৰি এই টেক্সটত ক্লিক কৰি লগৰীটো লিখিলোঁ। তোমালোকে দেখাইছোঁহে জাষ্ট। ইয়াত দেখাবলৈ মই লিখি লৈছোঁ এনেকৈ। লিখি পেলাই তোমালোকে ওপৰত দেখিছা, তোমালোকে ফন্ট চেঞ্জ কৰিব পাৰিবা। তাৰপাছত কি কালাৰ, ইয়াত কালাৰ কৰিব পাৰিবা। তাৰপিছত মই কালাৰটোকে চেঞ্জ কৰিলোঁ, তেতিয়া এনেকৈ কালাৰ চেঞ্জ কৰিব পাৰিবা। তাৰপাছত মই যিটো XML কপি কৰিছিলোঁ টেক্সটৰ কাৰণে ধুনীয়া হৈ যাবৰ কাৰণে, সেইটো মই এতিয়া পেষ্ট কৰিবলৈ হ'লে দেখিছোঁ ওপৰত প্লাছ আইকনটা অকণমানকৈ ওলাই আছে, ইয়াত ক্লিক কৰিবা। তাৰপিছত পেষ্ট টু ষ্টাইল কৰি দিবা। এইটো মোৰ ষ্টাইলটো সলনি হৈ যাব। তাৰপিছত ইডিট টেক্সটত আকৌ ক্লিক কৰি দিবা। তাৰপিছত মই এতিয়া ফন্টটো চেঞ্জ কৰি ল'ম। ওপৰত গৈ ফন্টটো এতিয়া চেঞ্জ কৰি ল'ব, ইয়াত কোনটো ফন্ট তোমালোকে দিব বিচৰা। আৰু ওপৰত গৈ কালাৰটোকো চেঞ্জ কৰি ল'ম। মই ৰেড দিম কাৰণে ৰেডেই কৰি ল'লোঁ। তাৰপিছত অলপ আঙুলি সহায়ত জুম কৰিব পাৰিবা। এয়া চোৱা মই জুম কৰি ল'লোঁ আঙুলি সহায়তে। এইটো চব এতিয়া প্লে কৰি থ'ম। এই যে কি সুন্দৰকৈ হৈ গৈছে, আহি গৈছে। মোৰ লেয়াৰটো ইমানলৈকে আছিলে, সেই গতিকে মই ফটো লেয়াৰটো অলপ বঢ়াই দি লওঁ, দেখাই দিম তোমালোকক। এই চোৱা এইদৰে ধুনীয়াকৈ এডিট কৰিব পৰা যায়। আৰু XML ফাইলটো যদি তোমালোকক প্ৰয়োজন হয় এই আখৰ ষ্টাইল হ'বৰ কাৰণে, এই যে ধুনীয়া হৈ থাকিবৰ কাৰণে, মোক ক'বা। মই তোমালোকক লিংকটো দি দিম আৰু তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। আৰু XML ফাইল কিদৰে এড কৰিব পৰা যায় তাৰ ওপৰত যদি ভিডিঅ' লাগে কমেণ্ট কৰিবা, মই ভিডিঅ' দি দিম। যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।